নমস্কাৰ অন্য এটা ভিডিঅ'ৰ সৈতে মই প্ৰেৰণা বৰাই আপোনালোকক প্ৰেৰণা বৰা চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক প্ৰেছাৰ কুকাৰত অতি সহজতে বনাব পৰা চিকেন বিৰিয়ানীৰ এটা ৰেচিপি আগবঢ়াইছোঁ তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বিৰিয়ানী বনাবৰ বাবে আমাক লাগিব 500 গ্ৰাম লোকেল চিকেন 3-4 চামুচ দৈ মিডিয়াম সাইজৰ এটা নেমুৰ আধা অংশ ৰস উলিয়াই লৈছোঁ ঘিউ 3টা ডাঙৰ সাইজৰ পিঁয়াজ কাটি লৈছোঁ 3-4 চামুচ নহৰু আদাৰ পেষ্ট 2টা তেজপাত লং ইলাচি দালচেনি 1 চামুচ ৰেড চিলি হাফ চামুচ গৰম মছলা 1 চামুচ জিৰা 1 চামুচ বিৰিয়ানী মছলা আৰু এতিয়া নহৰু আদাৰ পেষ্টখিনি ইয়াৰ লগত মাংসৰ লগত দি ল'ম আৰু নেমু ৰস আৰু যিখিনি দৈ ৰাখি থৈছিলোঁ সেইখিনি দিম আৰু তাৰ পাছত যোনখিনি গৰম মছলা একেলগে মই ৰাখি থৈছিলোঁ সেইখিনি দিম আৰু এতিয়া ইয়াত 1 চামুচ হালধি গুড়া দিম আৰু এইখিনিৰ পৰিমাণ অনুসৰি মই ইয়াত নিমখ এড কৰিম বিৰিয়ানী মছলা মই চাহি বিৰিয়ানী মছলা ইয়াত ব্যৱহাৰ কৰিছোঁ 2-3টা লং ইলাচি দালচেনি টুকুৰা দিছোঁ আৰু পিঁয়াজখিনি মই অলপ ভাজি লৈছিলোঁ সেইখিনি ইয়াত এড কৰিম আৰু 2টা তেজপাত আৰু এইখিনি এতিয়া ভালদৰে মেৰিনেট কৰিম আৰু মেৰিনেট কৰি এইখিনি 1 ঘণ্টাৰ বাবে মই ৰাখি দিম মই এটা সসপেনত পানীখিনি উতলিবৰ বাবে দিছিলোঁ আৰু এইখিনি প্ৰায় উতল আহিছে এতিয়া 1 চামুচ গৰম ঘিউ ব্যৱহাৰ কৰিম এই ঘিউখিনি মই ঘৰতে বনোৱা হয় আৰু আপোনালোকে ঘিউ খলনি 2-3 চামুচ তেলো দিব পাৰে তেতিয়া চাউলখিনি এটা হয় আৰু মই এথনি যি নেমু ৰস ব্যৱহাৰ কৰিছিলোঁ তাৰ ওপৰৰ বাকলি মই ৰাখি থৈছিলোঁ সেইকেইটা ইয়াত দি ল'ম আৰু 2টা কেঁচা জলকীয়া দিম আৰু এটা তেজপাত মই দুডোখৰ কৰি ইয়াত দি দিম আৰু অলপ লং ইলাচি দালচেনি ইয়াত দি দিম আৰু এইখিনি ভালদৰে উতল আহিবলৈ দিম চাউলখিনি মই ভালদৰে ধুই আধা ঘণ্টাৰ বাবে ভিজাই ৰাখিছিলোঁ আৰু এতিয়া পানীখিনি উতলাত মই ইয়াত দি দিলোঁ আৰু ইয়াত মই আধা চামুচ নিমখ ব্যৱহাৰ কৰিম আপোনালোকে চাউলখিনি সম্পূৰ্ণকৈ নিসিজাব চাউলখিনি 70% সিজিলে হ'ব আৰু এইখিনি প্ৰায় হৈ গৈছে ইয়াক মই এতিয়া এটা পাত্ৰত উঠাই ল'ম এতিয়া মই এটা প্ৰেছাৰ কুকাৰত পৰিমাণ অনুসৰি তেল গৰম হ'বলৈ দিম আৰু এইখিনি গৰম হোৱাৰ পাছত যে 1 ঘণ্টাৰ বাবে মাংসখিনি মেৰিনেট কৰি ৰাখি থৈছিলোঁ এইখিনি বহাই দিম আৰু এইখিনি ভালদৰে মিক্স কৰি মিডিয়াম ফ্লেমত মই 2টা হুইচেল আহিবলৈ দিম আপোনালোকে যদিহে কেৰাহী বা সসপেন ব্যৱহাৰ কৰে তেন্তে ইয়াক কভাৰেট অৰ্থাৎ ঢাকোন দি মিডিয়াম ফ্লেমত 20 মিনিট ৰান্ধিব আৰু প্ৰেছাৰ কুকাৰ 2টা হুইচেল আহি গৈছে আৰু ইয়াৰ প্ৰেছাৰখিনি নিজে নোহোৱা হোৱাত ইয়াত মই খুলি ল'ম আৰু খোলাৰ পাছত এয়া দেখিছেনে কি ধুনীয়াকৈ সিজি উঠিছে আৰু এইখিনি পুনৰবাৰ মই ধুনীয়াকৈ মিক্স কৰি ল'ম গোটেইখিনি ধুনীয়াকৈ লৰাই ল'ম এয়া মাংসখিনি ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া মই ভাজি থোৱা অলপ পিঁয়াজ ইয়াৰ ওপৰত ছটিয়াই দিম পিঁয়াজখিনি দিয়াৰ পাছত কাটি লোৱা পদুনা আৰু কেঁচা ধনিয়াৰ পাত আপোনালোকে ব্যৱহাৰ কৰিব আৰু মোৰ ওচৰত নথকাৰ বাবে মই এইটো স্কিপ কৰিব লগা হ'ল সেইখিনি দিলেহে বিৰিয়ানীখিনি আৰু বেছি ধুনীয়া হয় খাবলৈ ইয়াৰ পাছত যি 70% বিৰিয়ানী চাউলখিনি মই সিজাই ৰাখিছিলোঁ সেইখিনি ইয়াত এড কৰিম আৰু তাত থকা নেমুৰ টুকুৰাকেইটা চাউলত থকা নেমুৰ টুকুৰাকেইটা আঁতৰাই বাকী লং ইলাচি দালচেনি যোনখিনি আছিলে গোটেইখিনিৰ সৈতে ইয়াত মই এড কৰিলোঁ যিহেতু মই এপোৱা চাউল ব্যৱহাৰ কৰিছিলোঁ এপোৱা চাউলৰ বাবে মই 1.5 পোৱা পানী ইয়াত ব্যৱহাৰ কৰিম আৰু 1.5 পোৱা পানী দিয়াৰ পাছত ইয়াত ওপৰত অলপ ভাজি থোৱা পিঁয়াজ ডেকোৰেশ্যনৰ বাবে ছটিয়াই দিলোঁ আৰু আপোনালোকে কেঁচা ধনিয়া আৰু পদুনাৰ পাত ওপৰত দিব পাৰে তেতিয়া দেখিবলৈ আৰু বেছি ধুনীয়া হয় আৰু ইয়াত পানীখিনি এড কৰাৰ পাছত মই অলপ গৰম মছলা আৰু বিৰিয়ানী মছলা ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু তাৰ পাছত 1 চামুচ গৰু ঘিউ ইয়াত এড কৰিছোঁ আৰু এইখিনি মই এটা হুইচেল আহিবলৈ ইয়াক ৰাখি দিম আৰু এটা হুইচেল অহাৰ পাছত এইখিনি দেখিছেনে কি ধুনীয়াকৈ চাউলখিনি সিজি উঠিছে আৰু এইখিনি মই অলপ লৰাই দিলোঁ এতিয়া লৰাই দিয়াৰ পাছত এতিয়া এখন থাল এখনত উলিয়াই আপোনালোকক দেখাম আৰু ভিতৰত কালাৰটো অলপ লাইটৰ অসুবিধাৰ বাবে বেয়া দেখাৰ বাবে মই আপোনালোকক ইয়া বাহিৰত আনি দেখাইছোঁ এয়া আমাৰ চিকেন বিৰিয়ানী কিমান ধুনীয়াকৈ হৈ উঠিছে দেখিছেনে
যদিহে আপোনালোকে ৰেচিপিটো চাই ভাল পালে তেন্তে নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ